স্কুলত নহয় এইবাৰ ৰাজপথত টেট শিক্ষক। হাজাৰ হাজাৰ শিক্ষকৰ প্ৰতিবাদত কঁপি উঠিল খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ। আজি প্ৰতিবাদত উত্তাল হ'ল খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ। ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা অহা ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকসকলে চাকৰি বিনা চৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰাৰ দাবীত সাব্যস্ত কৰিলে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ। আজি আমাৰ সদৌখন প্ৰাথমিক টেট শিক্ষক সমাজৰ আহ্বানত আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ অসমৰ প্ৰত্যেকখন জিলাৰ পৰা শিক্ষক আজি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। এইটো অতি আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা, কাৰণ আমি 2012 চনৰ পৰা শিক্ষকতা কৰি আছোঁ। মানে আমি ঠিকাভিত্তিক হিচাপে ঠিকাভিত্তিক হিচাপে আমি নিযুক্তি লাভ কৰিছিলোঁ, কিন্তু আমাৰ যেতিয়া নিযুক্তি পত্ৰ প্ৰদান কৰিছিল তেতিয়া শিক্ষামন্ত্ৰীয়ে কৈছিল যে অসম মানে আকাশত জোনবেৰা বেলি তলত থকালৈকে আমাৰ চাকৰি থাকিব, আপোনালোকে নিশ্চিত মনে শিক্ষাদানত আপোনাৰ নিৰ্ভৰ হওক। আৰু শিক্ষামন্ত্ৰীৰ সেই মৌখিক আশ্বাসত আমি ঘৰৰ পৰা ওলাই আহিছিলোঁ চাকৰি কৰিম বুলি। যিকেই নহওক সেই সময়ত মৌখিক আছিল যদিও আমি আশাত মানুহ যিহেতু আশাত বন্দী, সেইকাৰণে আমিও আশা কৰি চাকৰিত আহিছিলোঁ। আমাৰ খুব কম বয়সতে কিছুমান শিক্ষক আহিছিল, হাই ছেকেণ্ডেৰী পাছ কৰি আহিছিল। তাৰপিছত বহুত বয়সত হৈছিল যিবিলাকৰ আজি 7 বছৰ আগত তেওঁলোকৰ চাকৰিৰ কাৰণে তেওঁলোকৰ বয়স আছিল, কিন্তু আজি 7 বছৰ পিছত তেওঁলোকৰ বয়সো পাৰ হৈ গৈছে। এনেস্থলত 7 বছৰ চাকৰি কৰাৰ পিছত আজি সেই শিক্ষকসকলৰ যিসকলৰ একাডেমিক কোৱালিফিকেশ্যন, প্ৰফেচনেল কোৱালিফিকেশ্যন, টেট কোৱালিফাইড হোৱাৰ পিছত সকলোখিনি শিক্ষকৰ বাবে যোগ্যতা থকাৰ পিছত সেই শিক্ষকসকলক আজি কিয় চৰকাৰে নিয়মীয়াকৰণ কৰিব বিচৰা নাই তাৰ কথা আমি সদায় ধৰিব পৰা নাই। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক আমাৰ ৰাজ্যখনৰ কাৰণে, আমাৰ জাতিটোৰ কাৰণে, যে অভিজ্ঞতাপুষ্ট শিক্ষকসকলক আজি নিযুক্তি নিদি নতুন শিক্ষকসকলক এপইণ্টমেণ্ট দিব বিচাৰিছে, আমি আপত্তি নাই। কিন্তু যিসকল আজি 7 বছৰ অভিজ্ঞতাপুষ্ট হ'ল তেওঁলোকক প্ৰথমতে ৰেগুলাৰ কৰি লওক, তাৰপিছত যিখিনি কণ্ট্ৰেকচুৱেল পোষ্ট খালী হ'ব তাত তেওঁলোকক কণ্ট্ৰেকচুৱেল হিচাপে এপইণ্টমেণ্ট দিয়ক। তেওঁলোকক কণ্ট্ৰেকচুৱেল হিচাপে এপইণ্টমেণ্ট ডাইৰেক্ট তেওঁলোকক ৰেগুলাৰ পোষ্টত এপইণ্টমেণ্ট কৰিবৰ কাৰণে সুবিধা কৰিব বিচাৰিছে। তাত চৰকাৰৰ কি অভিসন্ধি তেওঁলোকৰ বুজি পোৱা নাই, আৰু তাৰ কাৰণে আমি শিক্ষক সমাজ আজি শেষ হৈ দিছোঁ। আমাৰ গোটেই শিক্ষক সমাজ আজি ওলাই আহিছে। আমাৰ শিক্ষকসকল যেতিয়া এপইণ্টমেণ্ট পাওঁতে যিদিনাখন এপইণ্টমেণ্ট লৈছিলোঁ আমি সেইদিনাখন যেনেকৈ আমি শেষ হৈ আছিলোঁ, আজি পৰ্যন্ত শেষ হৈছে। কিছুমান বিভিন্ন সংবাদ মাধ্যমত, একাংশ সংবাদ মাধ্যমত আমাৰ মাজত বিভেদ সৃষ্টি কৰিবৰ কাৰণে বা আমাৰ মাজত মানে ডিভাইড এণ্ড ৰুল পলিচি তেওঁলোকে দেখা গৈছে যে চৰকাৰৰ ষড়যন্ত্ৰ আছে, কিন্তু আমাৰ মাজত কোনো দুই এজন তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ বাবে তেওঁলোক আঁতৰি গৈছে। 41,000 শিক্ষকৰ বৃহত্তৰ স্বাৰ্থক জলাঞ্জলি দি তেওঁলোকে ব্যক্তিগত কি মুনাফা পাইছে নাজানো, তেওঁলোক আঁতৰি গৈছে। তেওঁলোকে আঁতৰি গ'লেও যে আমি আমাৰ নিজৰ দাবী অটল, সেইকাৰণে আমি সকলো আজি শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো শিক্ষক ওলাই আহিছোঁ। আমি এখন আমাৰ দাবী যেতিয়ালৈকে চৰকাৰে মানি নল'ব তেতিয়ালৈকে আমি সংগ্ৰাম কৰি যাম। আমি আমাৰ দাবী অটল। যি সময়ত ছুইজাৰলেণ্ড, জাৰ্মানী, আমেৰিকাত শিক্ষকসকলক প্ৰদান কৰা হয় সৰ্বোচ্চ মাননি, সেই সময়ত অসমৰ শিক্ষক নামিব লগা হয় ৰাজপথত। যিখন ৰাজ্যৰ শিক্ষকৰ এই দুৰাৱস্থা, সেইখন ৰাজ্যৰ শিশুসকলৰ ভৱিষ্যত কি হ'ব সেয়া এক চিন্তনীয় বিষয়। ৰিমঝিম গগৈ ৰিপৰ্ট, খবৰ নৰ্থ ইষ্ট।